হেল্ল' এভৰিৱান, এইটো হৈছে মোৰ মামাৰ ঘৰ। কালি মামাহঁতৰ ঘৰলৈ গৈছিলোঁ। ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, অকণমান বোলো ভিডিঅ' কৰি লৈ যাওঁ। আৰু মোৰ ফালৰ পৰাও সকলোলৈকে পোহৰত উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইটো আকৌ আমাৰ ঘৰ দেই। ৰ'ব, অকণমান ডেক'ৰেশ্যন কৰিবলৈ মই অলপমান ফুল চুল কিনি লৈ আহিলোঁ। লগতে এটা সৰুকৈ ৰংগলী ট্ৰাই কৰিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। আৰু আজি আমাৰ ঘৰত আলহী পেহীহঁত কাকুবা আৰু বুলিহঁত। কাকুবাহঁত অহাৰ পিছত আমি চাহ তাহ খাই কৰি অলপমান ওলাই গ'লোঁ। সেইবোৰ ভিডিঅ' কৰা নহ'ল আৰু একদম বেয়া নাপাব। তাৰপিছত ভাত পানী খাই কৰি সিহঁতো যাবলৈ ওলালে। টাটা বাই বাই দি ভাবিলোঁ মোৰ আজি মিনি ব্লগটো এইখিনিতে শেষ কৰি দিওঁ। বাই বাই।